বেতবাৰী শাখা সাহিত্য সভাক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। তেওঁলোকে এক সৃষ্টিশীল বা সৃষ্টিমূলক কাৰ্যসূচীৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক সংগীতৰ দিশত আগুৱাই লৈ যোৱাত তেখেতলোকে প্ৰচেষ্টা আগবঢ়াইছে। আমি সকলোৱে জানো, আপোনালোকে সকলোৱে জানে, সকলো শিশু নিকেতনত ছাত্ৰ ছাত্ৰীসকলক সংগীতৰ দিশত আগুৱাই লৈ যোৱাত যি প্ৰয়াস কৰিছে সঁচাকৈ আদৰণীয় আৰু গ্ৰহণযোগ্য। আৰু তেওঁলোকক আমি ধন্যবাদ কৃতজ্ঞতা জনাই অনাগত দিনতো এই প্ৰচেষ্টা অবিৰত আৰু অখণ্ড কৰি ৰাখিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু লগতে এই সংগীত কৰ্মশালাত অত্যন্ত সুন্দৰভাৱে খুব আন্তৰিকতাই প্ৰশিক্ষক মণ্ডলীয়ে তথা চৰকাৰ মনটো কাকতি লক্ষীমা ফুকন বাইদেউ অশোক কটকী ডাঙৰীয়াই অতি আন্তৰিকতাই ছাত্ৰ ছাত্ৰীসকলক বৰগীত, ভূপেন্দ্ৰ সংগীত, জ্যোতি সংগীত, ৰাধা সংগীতক শিকোৱাৰ তেওঁলোকে প্ৰচেষ্টা কৰিছে। আৰু মই দেখিছোঁ, আজি আহি আপ্লুত হৈছোঁ, ছাত্ৰ ছাত্ৰীসকলেও খুব ধুনীয়াকৈ প্ৰশিক্ষণ গ্ৰহণ কৰি গীতসমূহ খুব ধুনীয়াকৈ আয়ত্ত কৰি আজি ইয়াত পৰিৱেশন কৰিছে।